কালি যে মই কিবা এটা বনাইছোঁ বুলি আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি লৈ আজি ৰাতিপুৱাই খুৰা আৰু খুৰীক টেষ্ট কৰিব দিব গ'লোঁ কাৰণ মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তাহাঁতি মই বনোৱা বস্তু বেয়া হৈছে বুলি কেতিয়াও নকয় আৰু মোৰ বিশ্বাস নাভাঙিলে দিৱালী যিহেতু ৰাতিপুৱাই চাকি যোগাৰ কৰিলোঁ আৰু ব্ৰেকফাষ্ট কৰি মিউজিক স্কুললৈ গ'লোঁ অলম'ষ্ট 4-5 মাহৰ পিছত আৰু যিহেতু আজি বহুত দিনৰ পিছত আহিছোঁ চ' চবৰ লগতে বহুত বেছি কথা ওলালে আৰু মই ক্লিপ ল'বই পাহৰি থাকিলোঁ চ' ফটো এখনকে লগাই দিছোঁ ঘৰলৈ আহি মই আকৌ দিৱালীৰ প্ৰিপেৰেশ্যনত লাগি গ'লোঁ সকলোলৈকে দিৱালীৰ বহুত বহুত শুভকামনা জনাইছোঁ এতিয়া ধুনীয়াকৈ ছালৱাৰ এযোৰ পিন্ধি লৈছোঁ ফটো তুলিবলৈ আৰু এই বোম ফটকালে মোৰ সাংঘাতিক ভয় লাগে দেই সেইকাৰণে আঁতৰতে থাকোঁ এয়া মোৰ ফটো ছেশ্যন চলি আছে আৰু এতিয়া মই অকণমান চেণ্টাৰলৈ ওলাই আহিছিলোঁ আৰু আহি কিবা এটা খোৱাটোতো মেণ্ডেটৰী আজিৰ ভিডিঅ'টো তেন্তে ইমানেই আছিল চি ইউ চুন ইন দ্য নেক্সট ভিডিঅ' বাই